ফল আমাৰ শৰীৰৰ বাবে বহুত লাভদায়ক। সেই কাৰণে ফল আমি বহুতে খাওঁ। কিন্তু মনত কৰক আজিৰ পৰা আগতে আপুনি কিমান দামী ফল খাইছে, নহলে ভাবক আপোনাৰ মতে কিমান দামী ফল থাকিব পাৰে। আমি সাধাৰণ মানুহে 400 বা 500 টকা কেজি ফল নিশ্চয় খাইছো। কিন্তু আপুনি জানেনে এটা আমৰ দাম লাখ টকাও হ'ব পাৰে বুলি? আপোনাৰ চাগে বিশ্বাস হোৱা নাই, কিন্তু এইটোৱে সঁচা। তো আহক বন্ধুসকল, আজি জানো বিশ্বৰ সকলোতকৈও দামী ফলৰ বিষয়ে। বুদ্ধা চেপ পিয়াৰ্ছ। বুদ্ধদেৱৰ দৰে আকৃতিৰ নাচপতি চাইনাত উৎপাদন কৰা হয়। এই নাচপতিৰ বৈশিষ্ট্য এই যে বুদ্ধদেৱৰ আকাৰত ইয়াক পোৱা যায়। এই কলা চাইনাৰ খেতিয়কৰ দ্বাৰাহে সম্ভৱ হৈ উঠে, যাৰ বাবে নাচপতিৰ আকাৰ সদায় বুদ্ধদেৱৰ নিচিনাই হয়। এই ফলটো ভক্তি আৰু সংস্কৃতিৰ সংমিশ্ৰণ কৰি ইয়াক আৰু প্ৰসিদ্ধ কৰা হয়। এই বুদ্ধা চেপ নাচপতিৰ প্ৰতিযোৰাৰ দাম আমাৰ ভাৰতীয় মুদ্ৰাত 1290 টকা হয়। চিকাই ইকি আপেলছ। চিকাই ইকি আপেলছ মানে বিশ্বৰ 1 নম্বৰ আপেল, আৰু ই সঁচাকৈ বিশ্বৰ সোৱাদযুক্ত আৰু 1 নম্বৰ আপেল। এই আপেল 15 ইঞ্চিৰ জোখত থাকে। তাৰ পৰাই আমি ক'ব পাৰো যে ইয়াৰ আকাৰ কিমান ডাঙৰ হ'ব পাৰে। ইয়াৰ এটা আপেলত আমাৰ ভাৰতীয় মুদ্ৰাত 780 টকা হয়। ডেকোপন চিট্ৰাছ। যদি আপুনি কমলা খাই ভাল পায় তেনেহলে ডেকোপন চিট্ৰাছ নিশ্চয় খাই চাব। ইয়াকো জাপানতে পোৱা যায়। এই কমলা বিশ্বৰ সকলো কমলাতকৈ 35 গুণ বেছি সোৱাদযুক্ত আৰু ৰসময়। যদিও দেখাত ই সাধাৰণ কমলাৰ দৰে, ইয়াৰ ভিতৰত কোনো ধৰণৰ গুটি নাথাকে। এই ফল জাপানত প্ৰতি 6টাত $80 পেকেটত বিক্ৰী হয়। মানে আমাৰ ভাৰতীয় মুদ্ৰাত ইয়াক খাবলৈ গ'লে আপুনি খৰচ কৰিব লাগিব 5720 টকা। স্কুৱেয়াৰ ৱাটাৰমেলন। এই তৰমুজ চাৰিচুকীয়া আকাৰত দেখি আপুনি আচৰিত নহ'ব, আৰু ই কোনো ফটোশ্বপত বনোৱা ছবিও নহয়। ইয়াৰ আকাৰ সঁচাকৈ এনেকুৱা। এই তৰমুজ জাপানত উৎপাদন কৰা হয়, আৰু ইয়াৰ নাম হ'ল চাৰিচুকীয়া তৰমুজ। আপুনি ইয়াৰ দাম জানি সঁচাই আচৰিত হৈ যাব। ইয়াৰ এটা তৰমুজৰ দাম আমাৰ ভাৰতীয় মুদ্ৰাত 57,206 টকা হয়। পাইনএপলছ ফ্ৰম লজ গাৰ্ডেনছ অফ হেলিগান। এই গাৰ্ডেন ইংলেণ্ডত আছে। এই আনাৰস তৈয়াৰ হ'বলৈ 2 বছৰতকৈও সময় লাগে, আৰু ইয়াক পকোৱাৰ কাৰণে চাহ আৰু ঘোঁৰাৰ পেচাব ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে 50 জনতকৈও পাৰ্গত খেতিয়কৰ দ্বাৰা অতি সাৱধানে ইয়াক গ্ৰীণ হাউচত উৎপাদন কৰা হয়। আৰু এনেকুৱা এটি আনাৰস খাবলৈ প্ৰায় 1,14,412 টকা আপুনি ভাৰতীয় মুদ্ৰা খৰচ কৰিব লাগিব। টয়ানো টমাংগো মেংগোছ। ফলৰ ৰজা আম এই সূচনাত কেনেকৈ নাথাকিব। টয়ানো টমাংগো মেংগো মানে হ'ল সূৰ্যৰ পৰা উৎপন্ন হোৱা কণী। ইয়াৰ আকাৰো কণীৰ নিচিনাই হয়। ইয়াক বছৰত বহুত কম মাত্ৰাতহে উৎপাদন কৰা হয়, আৰু ইয়াকো জাপানতে পোৱা যায়। এনেকুৱা এক যোৰা আম খাবলৈ আপুনি ভাৰতীয় মুদ্ৰা খৰচ কৰিব লাগিব 2,14,522 টকা। ৰুবি ৰোমান গ্ৰেপছ। বিশ্বৰ সকলোতকৈ দামী আঙুৰো জাপানতে পোৱা যায়, যাৰ নাম ৰুবি ৰোমান গ্ৰেপছ। এই আঙুৰক টেবল গ্ৰেপছ বুলিও কোৱা হয়, আৰু এই আঙুৰৰ জোখ পিং-পং বলৰ নিচিনা হয়। ইয়াৰ খেতি বহুত দুৰ্লভ হয়, আৰু ইয়াক প্ৰথম 2008 চনত উৎপাদন কৰা আৰম্ভ কৰা হয়। ইয়াক এটা সময়ত উৎপাদন কৰি বছৰ ধৰি সংৰক্ষণ কৰি ৰখা হয়। এনেকুৱা এক গুছা আঙুৰৰ দাম আমাৰ ভাৰতীয় মুদ্ৰাত 2,85,030 টকা হয়। ডেনচুইক ৱাটাৰমেলন। এই তৰমুজ 10ৰ পৰা 11 কেজি ওজনলৈকে দেখা যায়। এই তৰমুজো জাপানতে পোৱা যায়। এই তৰমুজ প্ৰতি বছৰত মাত্ৰ 10,000টাহে উৎপাদন কৰা হয়, আৰু ই আমাৰ সাধাৰণ তৰমুজৰ দৰে নহয়। ইয়াক জাপানৰ কৃষি বিজ্ঞানৰ মাধ্যমেৰে উৎপাদন কৰা হয়, যাৰ ফলত ইয়াৰ সোৱাদ বৃদ্ধি হোৱাৰ লগতে পানীৰে পৰিপূৰ্ণ হৈ থাকে। আৰু এনেকুৱা এটা তৰমুজ খাবৰ বাবে আপুনি খৰচ কৰিব লাগিব 4,37,195 টকা। ইউবাৰী মেলন।
এই ফলো জাপানতে উৎপাদন কৰা হয় আৰু ই বিশ্বৰ সবতকৈ দামী ফল হিচাপে পৰিচিত হয় ইয়াক সূৰ্যৰ পোহৰৰ পৰা দূৰত ৰাখি অতি সযতনে গ্ৰীণ হাউচত উৎপাদন কৰা হয় আৰু এনেকুৱা এটা ফল খাবলৈ আপুনি খৰচ কৰিব লাগিব এখন স্কৰপিঅ গাড়ীৰ দাম হয় এনেকুৱা ফল এটা খাবলৈ আপুনি খৰচ কৰিব লাগিব 16,46,672 টকা